হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাই। এতিয়া ধূপ লগাব যাওঁ, ব'লক তেনেহ'লে। এয়া এতিয়া ধূপ দিব আহিলোঁ। ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই ধূপ দিয়াটোৱে মোৰ ফাৰ্ষ্ট কাম। আচলতে মই এইটো কাম কৰিও ভাল পাওঁ। ৰাতিপুৱাই পুৱাই ভগৱানৰ ওচৰত মূৰ দোৱাৰ পিছত দিনটোলৈ মানে কিবা পজিটিভ এনাৰ্জি এটা পোৱা যায়। সেইবাবে মই পুৱাই ধূপ দিওঁ। তাৰপিছত দিনটোৰ ইটো সিটো সদায় ভাবি থাকোঁ ভিডিঅ' ব্লগ দিম কিন্তু আগতে মানে দেখা পাওঁ লোকৰ ভিডিঅ'বোৰ চালে মানে লাগে ভিডিঅ' বনাই আৰু দি দিয়ে। সেইটো আচলতে নহয়। এতিয়া যিহেতু নিজেই ইউটিউবত ভিডিঅ' দিব লৈছোঁ, গতিকে গম পোৱা যায় যে এটা ভিডিঅ'ৰ আঁৰত বহুতো কষ্ট থাকে। তাক বনোৱা, এডিট কৰা, ভইচ অভাৰ কৰা আচলতে প্ৰত্যেকৰে এইটো সহজ কাম নহয়। আচলতে বহুতো কঠিন হয়। এটা ভিডিঅ'ৰ আঁৰত বহুতো কষ্ট লুকাই থাকে। সেইবাবে ভিডিঅ' আহিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটা ভিডিঅ' বনাবলৈ সঁচাকৈ বহুতেই কষ্ট হয়। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, অকল মোৰ বাবেই নহয়, প্ৰত্যেকৰে বাবে, যাতে সকলোৰে ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰক। প্ৰত্যেকৰে মাজত যিহেতু ময়ো থাকোঁ, ভগৱানে যেন মোকো চকু মেলি চায়, তাকে প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু এতিয়া আৰম্ভ হৈ গৈছে দিনটোৰ। এতিয়া যাম পাকঘৰলৈ সকলোৰে বাবে ৰান্ধিবলৈ কাৰণে। আচলতে বনোৱা কৰা ভিডিঅ' মোৰ দিব মন নাযায়, তথাপিতো মানে দিওঁ আৰু নিদিলেও নহয়। কিছুমান কণ্টেণ্ট বিচাৰিবলৈ বহুতেই কষ্ট হয়। গতিকে এয়া পাকঘৰলৈ আহিলোঁ। আহিয়েই পচলা কাটিলোঁ। পচলা মই আচলতে গোটা ডাঙৰ হৈ থাকিলে খাবলৈ বেয়া পাওঁ। গতিকে থুপি পেলাই ধুনীয়াকৈ মোহাৰি লৈ মিহি কৰি লওঁ। এইফালে পচলা, এয়া আদা নহৰু ল'লোঁ, পিঁয়াজ, এইপিনে তেজপাত আৰু এয়া মচুৰ দাইল আৰু চয়াবিন, এইফালে আলু। এইখিনি গোটেইখিনি যোগাৰ কৰি কেৰাহী এটা পাতি দিলোঁ। এইফালে কেৰাহীত তেল দিম। তেলটো আপোনালোকে নিজৰ মতে দিব পাৰে, কম বেছি আছে। সেইকাৰণে চাই ল'ব আপোনালোকে। যদি মোৰ ভিডিঅ' চাই বনাম বুলি ভাবিছে। এয়া চয়াবিনখিনি প্ৰথমতে ভাজি ল'লোঁ, কাৰণ তাৰ পৰা এটা চয়াবিনৰ গোন্ধ ওলাই নহয় জানো। সেই চয়াবিনখিনি গোন্ধটো মাৰিবৰ কাৰণে তেলত ফ্ৰাই কৰি ল'লোঁ। আৰু সেই একেটা কেৰাহীতে আৰু একেখিনি তেলতে পিঁয়াজ আৰু তেজপাতখিনি দি দিলোঁ। দি এয়া লৰাই লৈছোঁ। ইয়াত এতিয়া পাঁচফোৰণ দি দিম। আদা নহৰুৰ পেষ্ট লৰাই ল'লোঁ। এইফালে দিছোঁ জিৰা গুড়া আৰু এয়া হৈছে ৰং গুড়া। এই ধুনীয়াকৈ মিলাই লৈ এইখিনি ইয়াতে দি দিম পচলাখিনি। এই পচলাখিনি লৰাই লৈ ইয়াত সোৱাদ অনুসৰি নিমখ আৰু আলুখিনি দি দিছোঁ। এইফালে মায়ে ক'লে বোলে চাহ একাপ খাওঁ বুলি, সেইকাৰণে মাৰ কাৰণে চাহ বনালোঁ। তেজপাত দিছোঁ, চাহপাত দিছোঁ, সিমানেই। মায়ে চেনি দিয়া চাহ নাখায়, গতিকে মই তেজপাত আৰু চাহপাত দিয়ে চাহকাপ বনাই দিলোঁ মাক। আৰু এতিয়া মালৈ বুলি চাহকাপ লৈ আহিছোঁ, দি আহোঁ। মাক চাহকাপ দি আহিলোঁ কেৰাহীৰ ওচৰত। আকৌ আহিয়ে ইয়াত দাইলখিনি দি দিলোঁ। দাইলখিনি দি লৰাই লৈছোঁ। ভালদৰে এইখিনি অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত পানী দি দিম। পানী দি এয়া চাওক, পানী আপোনালোকে নিজৰ জোখত দি দিব। আৰু এয়া উতল আহিবলৈ দি দিলোঁ। এয়া উতলি গ'ল আৰু ইয়াত জালুক জলকীয়া দি আপোনালোকে নমাই থ'ব। এয়া চাওক ফাইনেল লুকটো। এয়া হৈছে আমাৰ আজিৰ পচলা ভাজি। আৰু এইটো ভিডিঅ' হৈছে কালিৰ। কালি যিহেতু পথাৰত টেঙা খাব গৈছিলোঁ, এয়া ৰবাব টেঙা। কেনেকুৱা আছো? বহুতেই ভাল লাগিল দেই কালি টেঙাকণ খাই। আৰু তাত গৈ ৰিলচো বনালোঁ। সঁচাকৈ আপোনালোকক
ভিডিঅ' দিব পালে মোৰো ভাল লাগে, কিন্তু কিছুমান অসুবিধা থাকে, সেইবাবে মই ডেইলি ব্লগ দিবলৈ নোৱাৰোঁ। কিন্তু চেষ্টা কৰিম যাতে ডেইলি মই ব্লগ দিব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম সেইবোৰেই বিচাৰোঁ আৰু। তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। আজিলৈ বাই বাই।